Hello student, আজি আমি আলোচনা কৰিম ক্লাস 10 চেপ্টাৰ নম্বৰ 4 ৰৈজোৱা কেইটামান এমসিকিউ কোৱেশ্চনৰ বিষয়ত। সো student ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব, কত যাতে স্কিপ নকৰে। আৰু তোমালোকে এটা কাম কৰিবা, আমাৰ হোৱাটসঅ্যাপ নম্বৰত এটা এসএমএস দিবা। আমি যিমানখিনি পিডিএফ তোমালোকক পঢ়াইছো সকলোখিনি পিডিএফ আমি তোমালোকৰ হোৱাটসঅ্যাপত সেন্ড কৰি দিম। কিয়নো যেহেতু তোমালোকৰ পৰীক্ষাৰ আৰু বেছি দেৰি নাই, পৰীক্ষা আহি পৰিছে, গতিকে তোমালোকে যদি ভিডিও চাই যদি নোটস কৰিব বিচাৰা তেনেহলে সময়ৰ বহুত নাটনি হ'ব। সেই কাৰণে আমি সংকল্প লৈছো যে পিডিএফবোৰ তোমালোকক আমি শেয়াৰ কৰি দিম। কিন্তু তোমালোকে এটা কাম কৰিবা, ডিসক্ৰিপশনত ভিডিও ডিসক্ৰিপশনত আমাৰ নম্বৰটো দিয়া থাকিব, হোৱাটসঅ্যাপ নম্বৰ, তাত গৈ তোমালোকে মেসেজ কৰিবা আৰু কবা যে স্যার আমাৰ পিডিএফটো লাগে। সো আমি পিডিএফটো সেন্ড কৰি দিম। সময় অকনো নষ্ট নকৰি তোমালোকে ভালকে পঢ়িবা। সো পলম নকৰি আমি আজিৰ ভিডিওটো স্টার্ট কৰো। 21 নম্বৰ কোশ্চেনটো দিয়া আছে, কি শর্ত সাপেক্ষে ax² + 5x + 7 = 0 এটা দ্বিঘাত সমীকরণ হ'ব। সো ইয়াতে আমাক সুধিছে তলৰ কোনটো শর্ত সাপেক্ষে এইটো এটা দ্বিঘাত সমীকরণ হ'ব, এইটো আমাক ক'ব দিছে। সো আমি জানো কি যে দ্বিঘাত সমীকরণ হ'বলৈ হলে কোনটো আৰ্হিৰ হ'ব লাগিব, যে ax² + bx + c = 0 আৰ্হিৰ হ'ব লাগিব। অৰ্থাৎ যিকোনো সমীকৰণৰ সৰ্বোচ্চ পাৱাৰ কিমান থাকিব লাগিব, 2 থাকিব লাগিব। সো ইয়াতে আমাক সুধিছে এর মানটো কিমান হলে, মানে কেনেকা হলে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব। ইয়াৰ পৰা গম পোৱা যায় কি এর মান যেতিয়া অকল 0 হ'ব নোৱাৰিব। যদি এর মানটো 0 আহি যায় তেনেহলে x² লগত 0টো ইনটু হৈ কি আহি যাব, 0 আহি যাব। সেই কাৰণে অকল a ইকুয়াল অকল কি হ'ব নোৱাৰিব, 0 হ'ব নোৱাৰিব। সো ইয়াৰ পৰা আমি কি গম পালো, অপশন নাম্বার আমাৰ কোনটো কারেক্ট যাব, ডি নাম্বার অপশনটো আমাৰ কারেক্ট আনসার হ'ব। সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো। 22 নম্বৰ কোশ্চেনটো দিয়া আছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়। সো ইয়াতে 4টা অপশন আমাক দিয়া আছে। এই 4টা অপশনৰ ভিতৰত কোনটো দ্বিঘাত সমীকৰণ নহব তাক আমাক উলিয়াব দিছে। সো এটো কৰিবলৈ হলে আমাৰ কি কৰিব লাগিব, এই 4টা অপশনে আমাৰ কৰি চাব লাগিব কোনটো দ্বিঘাত সমীকৰণ নহয়। সো এই 4টা অপশনৰ ভিতৰত ভি নাম্বার অপশনটো কারেক্ট হ'ব। কেনেকৈ কারেক্ট হয় আমি দেখাই দি আছো। সো ইয়াতে কি দিয়া আছে, x * x + 1 + 8 = x + 2 * x - 2 দিয়া আছে। সো আমি যদি x ৰ লগত এইটো পূৰণ কৰি দিও কিমান আহিব, x পূৰণ কৰিলে x² + x + 8 ইকুয়াল, আৰু এটো কি আছে, এটো কি হৈছে a + v * a - v ফৰ্মুলাত কি হৈছে ইনক্লুড হৈছে। সো এই দুটাৰ পৰা আমি কি লিখিব পাৰো, x² - 2² লিখিব পাৰো। অৰ্থাৎ a² - v² ফৰ্মুলাত ইনক্লুড হৈছে, সেই কাৰণে আমি a² - v² লিখিব পাৰো। সো দুয়োফালে যেহেতু x², ইফালেও কি আছে x² আছে, ইফালেও কি আছে x², এই x² কি যাব, কেনসেল হৈ যাব। সো ইয়াতে কি থাকিল, x + 8 ইকুয়াল 2 যদি আমি স্কয়ার কৰি দিও কিমান আহিব, -4 আহিব। সো এইটো এটা কি হল, সমীকৰণ হল। আৰু এই সমীকৰণৰ সৰ্বোচ্চ পাৱাৰ তেনেহলে কিমান আছে, 1 আছে। তেনেহলে এইটো দ্বিঘাত সমীকৰণ হল জানো, নহল না। সো ইয়াৰ পৰা আমি কি গম পালো, আমাৰ অপশন কোনটো ৰাইট যাব, ভি নাম্বার অপশনটোৱে আমাৰ কারেক্ট আনসার হ'ব। সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো। 23 নম্বৰ কোশ্চেনটো দিয়া আছে, এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0। কি দিয়া আছে ইয়াতে আমাক, এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল কিমান দিয়া আছে, 0 দিয়া আছে। তেনেহলে সমীকৰণটো হ'ব।
সো আমাৰ এটো কৰিবলৈ হলে কি কৰিব লাগিব এই চাৰিটা অপচনৰ ভিতৰত এই যোনটো এটা মূল দিয়া আছে ইয়াতে 2 দিয়া আছে আমি চাৰিটা অপচনতে কি কৰিম 2 টো বহাই দিম বহাই দি কিনে আমি চাম কোনটোৰ লগত বহিলে এটোৰ মানটো কিমান আহে 0 আহে যোনটোত বহাই দিলে 0 আহিব সেইটো হ'ব আমাৰ কি কারেক্ট आंसर সো আমি ইয়াৰ পৰা যদি আমি ভি নাম্বাৰ অপচনটো চাও কি হ'ব কি আছে ইয়াতে x স্কয়াৰ মাইনাস কি আছে 4 আছে সো x স্কয়াৰ ঠাইত আমি কি বহাই দিম 2 বহাই দিম স্কয়াৰ আছে স্কয়াৰ বহাই দিলু মাইনাস 4 আছে 4 বহাই দিলু আৰু যদি আমি 2 স্কয়াৰ কৰি দিও কিমান আহিব 4 মাইনাস 4 ইকুয়াল কিমান আহিল 0 আহিল সো ইয়াৰ পৰা আমি কি গম পালো অপচন নাম্বাৰ আমাৰ ভিটোই কারেক্ট आंसर আছে তোমালোকে বাৰু এই অপচনবোৰ কৰি চাবা দেখিবা কিবা নহয় কিবা এটা ভ্যালু আহিব 0 কেতিয়াও নাহিব ঠিক আছে সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 24 নাম্বার কোশ্চেনটো দিয়া আছে কি শর্তত দ্বিঘাত সমীকরণ x স্কয়ার প্লাস px প্লাস q ইকুয়াল 0 মূল দুটা বাস্তব আৰু অসমান হ'ব সো ইয়াতে আমাক চাৰিটা অপচন দিয়া আছে আৰু খুদিছে এই চাৰিটা অপচনৰ ভিতৰত কোনটো শৰ্তই মানি চলিলে এই সমীকৰণটোৰ দুটা বাস্তব আৰু অসমান দুটা মূল থাকিব কিন্তু কেনেকা হ'ব বাস্তব আৰু অসমান হ'ব ইয়াতে বাস্তব আৰু ইয়াতে আমাক কি কৈছে ইয়াতে আমাক বাস্তব আৰু অসমান তো কি বুজাইছে যে দুটা স্পষ্ট ভিন্ন বাস্তব মূল থাকিব লাগিব সো হেতুৰ ক্ষেত্ৰত কি শর্ত আছিল আমি তিনিটা অপচন পাইছিলো এটা আছিল v স্কয়াৰ মাইনাস 4ac যদি 0 হয় 4ac ইকুয়াল যদি 0 হয় তেনেহলে ইয়াৰ সমান দুটা বাস্তব মূল থাকিব আৰু দুই নম্বৰ অপচনটো কি আছিল v স্কয়াৰ মাইনাস 4ac যদি 0 তকৈ ডাঙৰ হয় তেনেহলে কি আছিল যে ইয়াৰ দুটা ভিন্ন স্পষ্ট বাস্তব মূল আছে সো ইয়াতে আমাৰ ভি ঠাইত কি আছে ভি ঠাইত পি আছে আৰু কিউ ঠাইত কিমান সি ঠাইত কিমান আছে কিউ আছে আৰু এ ঠাইত কিমান আছে 1 আছে সো ইয়াৰ যদি আমি তুলনা কৰি চাও তেনেহলে ইয়াতে কি হ'ব পি স্কয়াৰ মাইনাস 4a মানে কিমান আছে 1 আৰু c মানে কিমান আছে q greater than 0 তেনেহলে কি আহিল p স্কয়াৰ মাইনাস 4q greater than 0 সো ইয়াৰ পৰা আমি কি গম পালো অপচন নাম্বাৰ আমাৰ কোনটো ৰাইট যাব তেনেহলে সি নাম্বাৰ অপচনটো আমাৰ কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 25 নাম্বাৰ কোশ্চেনটো দিয়া আছে 2ax স্কয়াৰ মাইনাস 2x প্লাস 1 ইকুয়াল 0 সমীকৰণটোৰ মূল দুটা সমান হলে এৰ মান হ'ব সো ইয়াতে আমাক কোশ্চেনটো কৰতে কি কৈছে সমীকৰণটোৰ মূল দুটা কি বুলি কৈছে সমান বুলি কৈছে এটো এটা সমীকৰণ এটো এটা কি এটো এটা আমাক সমীকৰণ দিয়া আছে আৰু এই সমীকৰণৰ মূল দুটা কি সমান বুলি কৈছে সো আমি শর্তটো কি পাইছিলো যেতিয়া v স্কয়াৰ মাইনাস 4ac ইকুয়াল 0 হয় তেতিয়া সমীকৰণটোৰ কি থাকে দুটা সমান বাস্তব মূল থাকে সো ইয়াতে আমি এই শর্তটো বহাই দিলে কি হ'ব ইয়াতে v ঠাইত কিমান আছে -2 আছে কিমান আছে -2 সো আমি -2 স্কয়াৰ লিখি দিলু -4a এ ঠাইত কিমান আছে 2a আছে কিমান আছে 2a সো আমি এ ঠাইত কিমান বহাই দিলু 2a বহাই দিলু সো আমি এ ঠাইত কিমান বহাই দিলু 2a বহাই দিলু সি ঠাইত কিমান আছে 1 আছে 1 বহাই দিলু ইকুয়াল 0 বহাই দিলু সো আমি যদি 2 যদি স্কয়াৰ কৰি দিও -2 কি হৈ যাব প্লাস হৈ যাব সো কিমান আহিব 4 আহিব আৰু এটি কিমান আহিব 8 a আহি যাব ইকুয়াল কিমান হ'ব 0 হ'ব সো মাইনাস a থাকি যাব এটো প্লাসৰ 4 আছে ইকুয়ালৰ হিফালে গলে কি হ'ব মাইনাসৰ 4 হ'ব
দুয়োফালে মাইনাস আছে মাইনাস মাইনাস কি কৰিব পাৰো কেনসেল কৰিব পাৰো আৰু 4y আমি কি লিখিব পাৰো 8 4 4ৰ মাজত এবাৰ যাব 8ৰ মাজত কিমান যাব দুবাৰ যাব সো এৰ মানটো কিমান ওলাল তেনেহলে 1/2 সো ইয়াৰ পৰা আমি কি গম পালো অপশন নাম্বাৰ আমাৰ V2 কারেক্ট आंसर হ'ব তোমালোকে হোৱাটছআপত আমাক কন্টাক্ট কৰিবা এই পিডিএফটো তোমালোকে পাই যাবা ঠিক আছে সো তোমালোকৰ লিখাৰ এতিয়া সময় নাই কিয়নো পৰীক্ষা একেবাৰে ওচৰ চাপি আহিছে গতিকে সোনকালে তোমালোকৰ বস্তুবোৰ কভাৰ আপ কৰিব লাগিব নেক্সট কোশ্চেন লৈ আগবা 26 নম্বৰ কোশ্চেনটো দিয়া আছে x স্কয়ার প্লাস x মাইনাস p ইনটু p প্লাস 1 ইকুয়াল 0 p এটা ধ্রুবক সমীকৰণটোৰ মূল দুটা সো ইয়াতে আমাক কৈছে যে এটো এটা কি দিছে দ্বিঘাত সমীকৰণ দিছে ঠিক আছে এই দ্বিঘাত সমীকৰণ ইয়াতে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনত দুটা দুটা কৈ মূল দিয়া আছে এই চাৰিটা অপচনৰ কোন দুটা মূল এইটো সমীকৰণৰ হ'ব এটো আমাক ক'ব দিছে সো এটো কৰিবলৈ হলে আমাৰ প্ৰথমতে কি কৰিব লাগিব প্ৰতিটো অপচনে যেনিবা এটা মূল কি আছে p আছে আৰু এটা কি আছে p + 1 আছে এনেকুৱা ভাবে চাৰিটা অপচন দিয়া আছে সো চাৰিটা অপচনে আমাৰ বহাই বহাই চাব লাগিব সো আমি যদি চাৰিটা অপচন বহাই চাব যাও ভিডিওটো অলপ লং হৈ যাব সেই কাৰণে অপচন নাম্বাৰ সি টো কারেক্ট হ'ব কিন্তু কেনেকৈ কারেক্ট হয় হেটো আমি দেখাই দি আছো সো ইয়াতে এটা মূল কিমান আছে p আছে সো আমি ইয়াতে কি কৰিম x ৰ ঠাইত p বহাই দিম যদি এই দ্বিঘাত সমীকৰণৰ মানটো যদি 0 আহি যা তেনেহলে আমি কি বুজি পাম যে p এটা এই সমীকৰণটোৰ কি এটা মূল হয় সো আমি পলম নকৰি বহাই দিও কি আছে x স্কয়ার প্লাস x মাইনাস p ইনটু p প্লাস 1 ইকুয়াল 0 আছে সো x ৰ ঠাইত আমি কি বহাই দিম তেনেহলে p বহাই দিম p বহাই দিলু উপৰত স্কয়ার আছে স্কয়ার দি দিলু প্লাস p মাইনাস মাইনাস এ প্লাস এ মাইনাস হ'ব p যদি আমি ইনটু কৰি দিও কিমান আহিব p স্কয়ার আহিব আৰু প্লাস এ মাইনাস এ কি হ'ব মাইনাস হ'ব p লগত যদি আমি 1 পূৰণ কৰি দিও কিমান আহিব p আহিব ইকুয়াল কিমান থাকিল 0 থাকিল সো এটো আছে প্লাসৰ p স্কয়ার এটো আছে মাইনাসৰ p স্কয়ার এটো ক্যান্সেল এটো প্লাসৰ এটো মাইনাসৰ ক্যান্সেল তেনেহলে কিমান আহিল ইকুয়াল 0 আহিল সেই কাৰণে এই p এই বহুপদৰ এটা শূন্য আমি এতিয়া কি কৰিম মাইনাস p প্লাস 1 টো বহাই দিছাম হয় নে নহয় সো ইয়াতে x ৰ ঠাই x স্কয়ার কি আছে x স্কয়ার প্লাস x মাইনাস p ইনটু p প্লাস 1 আছে ঠিক আছে সো আমি x ৰ ঠাইত কি বহাই দিম এতিয়া মাইনাস p প্লাস 1 হোল স্কয়ার ইয়াতে যেহেতু কি আছে স্কয়ার আছে আমি হোল স্কয়ার দি দিলু সো ইয়াতে আমি আকৌ কি কৰিম x ৰ ঠাইত মাইনাস x ৰ ঠাইত আমি কি কৰিম মাইনাস p প্লাস 1 বহাই দিম আৰু ইয়াতে কি আছে মাইনাস p ইনটু p প্লাস 1 আছে তিনিটা অপচনৰ পৰা আমি কি কমন লব পাৰো তুমি ভালকে যদি লক্ষ্য কৰো আমি ইয়াতেও কি আছে p প্লাস 1 আছে ইয়াতেও p প্লাস 1 আছে ইয়াতেও কি আছে p প্লাস 1 আছে কিন্তু এইটো মাইনাসৰ ওপৰত যেহেতু স্কয়ার আছে তেনেহলে এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব সো আমি তিনিটাৰ পৰা p প্লাস 1 টো কি ললো কমন লৈ ললো সো আমি যদি কমন লওঁ তেনেহলে ইয়াতে কি থাকিব ইয়াতে দুটা p প্লাস 1 আছে গতিকে এটা থাকি যাব আমি p প্লাস 1 টো ৰাখি দিলু আৰু প্লাস এ মাইনাস এ এটো কি হৈ যাব মাইনাস হৈ যাব আৰু এটোৰ পৰা যদি এটাই প্লাস p প্লাস 1 আছে হেটো আমি কমন লৈ ললো তেনেহলে ইয়াতে কি থাকিল 1 থাকিল আৰু ইয়াৰ পৰা p প্লাস 1 টো কমন লৈ লৈছো ইয়াতে কি থাকিল মাইনাস p থাকিল ঠিক আছে সো ইয়াতে কি হ'ব তেনেহলে p প্লাস 1 ইনটু ইয়াতে কি থাকিব p প্লাস 1 মাইনাস 1 মাইনাস p থাকি যাব
সো +1 -1 ক্যান্সেল -p +p ক্যান্সেল তেনেহলে p +1 ৰ লগত কি থাকিল 0 ইনটু হল আৰু যদি আমি 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে কিমান আহিব 0 আহিব সো ইয়াৰ পৰা আমি তেনেহলে কি গম পালো যে আমাৰ অপশন নাম্বার কোনটো রাইট যাব সি নাম্বার অপশনটো আমাৰ কারেক্ট অ্যান্সার হ'ব 27 নাম্বার কোশ্চেনটো দিয়া আছে x² + 3x - m * m + 3 = 0 m এটা ধ্রুবক সমীকরণৰ মূল দুটা 27 নাম্বার কোশ্চেনটো দিয়া আছে x² + 3x - m * m + 3 = 0 m এটা ধ্রুবক সমীকরণৰ মূল দুটা সো ইয়াতে আমাক চাৰিটা অপশন দিয়া আছে এই চাৰিটা অপশনৰ ভিতৰত কোন অপশনৰ মূল দুটা এই দিগাত সমীকৰণৰ মূল হ'ব এটো আমাক উলিয়াব লাগে সো এটো যদি আমি এফালৰ পৰা কৰি চাও তোমালোকে বাৰু এ নাম্বার অপশনটো কৰি চাবা অৰ্থাৎ কি কৰিবা x ৰ ঠাইত এবাৰ কি কৰিবা x ৰ ঠাইত এবাৰ m ধৰিবা এবাৰ m + 1 ধৰিবা ধৰি যদি দুয়োটা মূলে ধৰি যদি ইটোৰ মান যদি এই সমীকৰণটোৰ মান যদি 0 ওলায় তেনেহলে সেই অপশনটোই হ'ব এই সমীকৰণটোৰ মূল সো আমি যদি কৰি চাও এফালৰ পৰা সি নাম্বার অপশনটো আমাৰ কারেক্ট হ'ব ঠিক আছে কেনেকৈ হয় এটো আমি দেখাই দি আছো কি আছে ইয়াতে x² + 3x - m * m + 3 এটো দিয়া আছে সো আমি এবাৰ কি কৰিম x ৰ ঠাইত +m বহাই দিম ঠিক আছে সো আমি x ৰ ঠাইত কি বহাই দিলো m বহাই দিলো +3m আহিব আৰু m ৰ লগত ইনটু কৰিলে কিমান আহিব -m² আহিব আৰু প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব m ৰ লগত 3 ইনটু কৰিলে কিমান আহিব 3m আহিব সো প্লাসৰ 3m আৰু মাইনাসৰ 3m ক্যান্সেল প্লাসৰ মাইনাসৰ m² আৰু প্লাসৰ m² ক্যান্সেল তেনেহলে কিমান থাকিল 0 থাকিল সো +m এই সমীকৰণটোৰ এটা কি হয় মূল হয় সো আমি আকৌ কি কৰিম -m + 3 টো বহাই দি সাম শূন্য আহে নে নাই ঠিক আছে তেনেহলে আমি x ৰ ঠাইত কি বহাই দিম ইয়াতে কি আছে x² + 3x - m * m + 3 দিয়া আছে সো x ৰ ঠাইত আমি কি বহাই দিম -m + 3 বহাই দিম ঠিক আছে m + কি বহাই দিম 3 বহাই দিম সো স্কয়ার হৈ গল প্লাস আছে প্লাস দিলু 3 into m plus 3 বহাই দিলু minus m into m plus কি আছে 3 আছে ঠিক আছে সো এই তিনটা অপশনতে কি আছে m plus 3 আছে m plus 3 m plus 3 সো আমি তিনিটাৰ পৰা কি কমন লব পাৰো তেনেহলে m plus 3 টো আমি কি লব পাৰো কমন লব পাৰো সো আমি কমন লৈ ললো কমন ললে তেনেহলে ইয়াতে কি থাকিব সো এটো যেহেতু স্কয়ার আছে তেনেহলে এই মাইনাস টো কি হৈ যাব প্লাস হৈ যাব সো ইয়াতে দুটা m plus 3 আছে সো আমি এটা m plus 3 আমি কমন লৈ ললো আৰু এটা কি থাকি যাব সো আমি m plus 3 লিখিব পাৰো সো এইটো পদৰ পৰা m plus 3 টো কমন আহিছে তেনেহলে ইয়াতে কি থাকিল প্লাস সরি ইয়াতে মাইনাস হব রে নো ওয়ে সো ঠিক আছে প্লাস ইয়াতে কি থাকিল প্লাস 3 থাকিল প্লাস কি থাকিল 3 থাকিল তেনেহলে ইয়াতে কি থাকিব মাইনাস না ওই ভাইলা এই কি জানা ওরে ভুল করে না বসে আছি ইস এই যে জ্বালাই পড়লাম ভাই
সো আমি আকৌ যদি -m + 3 বহাই দিওঁ কি আছে তেনেহলে ইয়াতে কি আছে x² + 3x - m into m plus 3 দিয়া আছে সো আমি এতিয়া কি কৰিম x ৰ ঠাইত -m plus 3 বহাই দিম সো x ৰ ঠাইত আমি কি কৰিম -m plus 3 বহাই দিলো এটো আমি কি কৰিম ইয়াৰ ওপৰত কি আছে স্কয়াৰ আছে আমি স্কয়াৰ দি দিলো তাৰ পিছত প্লাস আছে প্লাস দিলো 3 আছে 3 আছে 3 দি দিলো আৰু x ৰ ঠাইত আমি কি বহাই দিম -m plus 3 বহাই দিম ঠিক আছে তাৰ পিছত -m into m plus কি আছে 3 আছে এই আমি যদি লক্ষ্য কৰো তিনিটা পদতে কি আছে m plus 3 টো কি আছে কমন আছে সো আমি তিনিটা পদৰ পৰা আমি কি কমন ললো m plus 3 টো কমন লৈ ললো ঠিক আছে তেনেহলে এই দুটা এই ইয়াতে কি আছে m plus 3 হোল স্কয়ার আছে সেই কাৰণে এই দুটাৰ পৰা এটা কমন ললে এটা থাকি যাব কি থাকিব m plus কিমান থাকিব 3 থাকিব আৰু প্লাস এ মাইনাস এ কি হৈ যাব মাইনাস হৈ যাব তেনেহলে -3 হৈ যাব আৰু এইটো পদৰ পৰা যেতিয়া m plus 3 টো আহি যাব ইয়াতে কি থাকিব -m থাকিব সো প্লাসৰ m আৰু মাইনাসৰ m কেনসেল মাইনাসৰ 3 প্লাসৰ 3 কেনসেল সো m plus কি থাকিল m plus 3 into কি থাকিল 0 থাকিল সেই কাৰণে এটো মান কি আহি যাব 0 আহিব সো ইয়াৰ পৰা আমি কি গম পালো অপশন নাম্বার আমাৰ কোনটো রাইট সি নাম্বার অপশনটো আমাৰ কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 28 নাম্বার কোশ্চেনটো দিয়া আছে 4x² - 3x - 5 = 0 সমীকৰণটো পূৰ্ণ বৰ্গীকৰণ পদ্ধতিত সমাধান কৰিবলৈ কি ধ্ৰুৱক পদ যোগ আৰু বিয়োগ কৰিব লাগিব সো আমি দ্বিঘাত সমীকৰণবোৰ কেইটা পদ্ধতিত সমাধান কৰিছিলো এটা তিনিটা পদ্ধতিত সমাধান কৰিছিলো এটা হল উৎপাদক বিশ্লেষণ আৰু এটা হল দ্বিঘাত সূত্র প্ৰয়োগ কৰি আৰু এটা হল বৰ্গ সম্পূৰণ পদ্ধতি কিন্তু ইয়াতে কৈছে পূৰ্ণ বৰ্গীকৰণ ঠিক আছে এটো আমাৰ অলপ বুজি পাব লাগিব যে ইয়াতে আমাক কি কৈছে বৰ্গ সম্পূৰণ পদ্ধতিটোৰ কথাই কৈছে সো বৰ্গ সম্পূৰণ পদ্ধতিটো আমাৰ কি আছিল যে a plus b whole square equal a square plus b square plus 2ab আৰহিত আমাৰ কি কৰিব লাগিব প্ৰকাশ কৰিব লাগিব সো এটো কৰিবলৈ হলে আমাক ইয়াতে সমীকৰণটো কি দিয়া আছে 4x² minus √3 x minus 5 equal কিমান দিয়া আছে 0 দিয়া আছে সো এটো যদি আমি ইয়াতে যেহেতু মাইনাস আছে তেনেহলে কোনটো ফৰ্মুলাত প্লাব লাগিব আমাৰ a minus b whole square ফৰ্মুলাত প্লাব লাগিব সো এটো যদি আমি কৰিব বিচাৰো কি লিখিব পাৰি এই 4x² ক আমি 2 whole to the power 2x whole to the power 2 লিখিব পাৰো আৰু এইটোক আমি a স্কয়াৰ তেনেহলে হৈ গল a স্কয়াৰ minus 2a v ঠাইত যদি আমি 3/4 দি দিও তেনেহলে এটো যদি আমি 2 আৰু 2 ৰে যদি আমি 2 into 2 4 আছে আৰু তলত কি দিছো আমি 4 দিছো তেনেহলে এটো কি যাব ক্যান্সেল যাব আকৌ কি থাকিব এটো থাকিব তেনেহলে ইয়াতে কি হল a স্কয়ার minus 2ab প্লাস আমি কি দি দিম v স্কয়ার মানে √3/4 হোল স্কয়ার দি দিম যেহেতু আমি এটো প্লাসৰ এটা দিছো তেনেহলে আমাৰ কি কৰিব লাগিব মাইনাসৰ এটা দিব লাগিব ঠিক আছে তেনেহলে 4 এটো কি হ'ব মাইনাসৰ এটা যেহেতু আমি প্লাসৰ দিছো আৰু এটা কি দি দিলো সৰি এটো 4 হ'ব এটো 4 হ'ব তো সো এটা কি হৈ যাব মাইনাসৰ হৈ যাব ইকুয়াল কিমান থাকিল তেনেহলে 0 থাকিল সো ইয়াতে আমাক কি হদিছে যে এটো যদি আমি বৰ্গ সম্পূৰণ পদ্ধতিত কৰো
তেনেহলে কি পদ যোগ আৰু বিয়োগ কৰিব লাগিব সো ইয়াতে আমি কি পদ যোগ আৰু বিয়োগ কৰিলো ইয়াতে আমি কি পদ যোগ আৰু বিয়োগ কৰিলো √3/4 হোল স্কয়ার এবাৰ প্লাস কৰিছো আৰু এবাৰ কি কৰিছো মাইনাস কৰি দিছো সো এইটো পদে আমি এবাৰ যোগ কৰিছো এবাৰ কি কৰিছো বিয়োগ কৰিছো সেই কাৰণে আমি √3/4 এটুক যদি আমি স্কয়ার কৰি নমাই আনো তেনেহলে কি আহিব স্কয়ার আৰু ৰুটে কি যাব ক্যান্সেল আৰু 4ক স্কয়ার কৰিলে কিমান আহিব 3/16 আহি যাব সো ইয়াৰ পৰা আমি কি গম পালো অপশন নাম্বার আমাৰ কোনটো ৰাইট যাব ভি নাম্বার অপশনটো আমাৰ কারেক্ট आंसर হ'ব 29 নম্বৰ কোশ্চেনটো দিয়া আছে 29 নম্বৰ কোশ্চেনটো দিয়া আছে দুটা ধনাত্মক ক্রমিক অযুগ্ম সংখ্যাৰ পূৰণফল 400 কিমান দিয়া আছে 83 দিয়া আছে অখণ্ড সংখ্যা দুটা তেনেহলে কি হ'ব এটো আমাক উলিয়াব দিছে সো আমি এফালৰ পৰা কৰি চাম এ নাম্বাৰটো কৰি চাম এ নাম্বাৰটো কি আছে ক্রমিক অযুগ্ম সংখ্যা আছে ভি নাম্বাৰটো ক্রমিক অযুগ্ম সংখ্যা আছে সি নাম্বাৰটো ক্রমিক অযুগ্ম গোটেই কেইটা ক্রমিক অযুগ্ম সংখ্যা আছে সো আমি কি কৰিম এফালৰ পৰা ইনটু কৰি চাম কোনটো ইনটু কৰিলে আমাৰ 483 আহে এটো আমাক চাব লাগিব সো আমি 21 আৰু 23 যদি আমি ইনটু কৰি দিও কিমান আহিব 3 আহিব 6 আহিব আৰু 2 আহিব আৰু 4 আহি যাব সো এটো যদি আমি নমাই লৈ আহো কিমান আহিব 3 আহিব 8 আহিব 4 আহিব সো ইয়াৰ পৰা আমি দেখিলো যে এ নাম্বাৰ অপশনটোই আমাৰ কিমান আহি পৰিছে 483 আহি পৰিছে সো এ নাম্বাৰ অপশনটোই হ'ব আমাৰ কারেক্ট आंसर 13 নম্বৰ কোশ্চেনটো দিয়া আছে 5 ৰ গুণাত্মক যুক্ত দুটা অখণ্ড সংখ্যাৰ পূৰণফল 300 সংখ্যা দুটা সো আমাক ইয়াতে চাৰিটা অপশন দিয়া আছে প্ৰথম কথাটো কৈছে যে আমাক এই চাৰিটা অপশনৰ ভিতৰত কোনটো অপশনক 5 ৰ গুণাত্মক যুক্ত অৰ্থাৎ 5 এৰে হৰণ যাব লাগিব সো যোন অপশনটোত 5 এৰে হৰণ যায় সেই অপশন দুটাক পূৰণ কৰি আকৌ কিমান আহিব লাগিব 300 আহিব লাগিব সো ইয়াৰ এই চাৰিটা অপশনৰ ভিতৰত আমি যদি চাও তেনেহলে এ নাম্বাৰ অপশনটো কি হ'ব 5 এৰে কি যাব হৰণ যাব এটো যাব সিও যাব আৰু ডিও যাব সো এই চাৰিটাৰ পৰা আমাৰ বাছি উলিয়াব লাগিব যে পূৰণ কৰি কিমান আহিব লাগিব 300 আহিব লাগিব কিমান আহিব লাগিব 300 আহিব লাগিব সো তোমালোকে কি কৰিবা এফালৰ পৰা চাবা পূৰণ কৰি কাৰ লগত পূৰণ কৰিলে 300 আহিব আমি যদি ভি নাম্বাৰ অপশনটো লৈ চাও কি আছে 15 ইনটু কি আছে 20 আছে সো এটো যদি আমি পূৰণ কৰি দিও কিমান আহিব 30 আহিব আৰু এটা শূন্য আহিব কিমান আহিল তেনেহলে 300 আহিল সো ইয়াৰ পৰা কি গম পালো ভি নাম্বাৰ অপশনটোই আমাৰ কারেক্ট आंसर আছে তোমালোকে বাৰু এ নাম্বাৰ অপশনটো কৰি চাবা ভি নাম্বাৰ কৰি চাবা সি নাম্বাৰ কৰি চাবা ডি নাম্বাৰ কৰি চাবা জনটো ৰাইট যাব জনটো পূৰণ কৰি কিমান আহিব 300 আহিব হেতু হল আমাৰ কি কারেক্ট आंसर সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 31 নম্বৰ কোশ্চেনটো দিয়া আছে কে এর কি মানৰ ভাবে x² + kx + 64 = 0 আৰু x² - 8x + k = 0 ৰ বাস্তৱ মূল থাকিব সো ইয়াতে আমাক চাৰিটা অপশন দিয়া আছে এই চাৰিটা অপশনৰ ভিতৰত কোনটোৰ অপশন রাইট যাব এটো আমাক উলিয়াব লাগে সো এটো কৰিবলৈ হলে আমাৰ কি কৰিব লাগিব এই সমীকৰণ দুটাৰ v² - 4ac = 0 মানটো আমাৰ উলিয়াই লব লাগিব ঠিক আছে তেনেহলে ইয়াতে v² ৰ মান কিমান আছে k আছে আমি কি কৰিলো k বহাই দিলো ঠিক আছে -4a এর মান কিমান আছে 1 আছে 1 বহাই দিলো c এর মান কিমান আছে 64 আছে আমি 64 বহাই দিলো ঠিক আছে ইকুয়াল কিমান আছে 0 আছে 0 বহাই দিলো k² = -4 আৰু যদি আমি 64 4 টো ইনটু কৰি দিলে কিমান আহিব 2
2 5 6 আহি যাব ইকুয়াল কি হ'ব 0 হ'ব k স্কয়ার এটো প্লাসৰ এটো মাইনাসৰ আছে ইকুয়ালেৰ হিফালে গলে কি হ'ব প্লাসৰ হৈ যাব ঠিক আছে পিছে k স্কয়ার হিসাবত আছে ইফালে ইকুয়ালেৰ হিফালে গলে কি হ'ব ৰুট হবার 2 5 6 আহিব সো k ইকুয়াল তেনে হলে আমি যদি 16 স্কয়ার কৰি দিও কিমান আহে 26 256 আহে স্কয়ার রুটে ক্যান্সেল তেনে হলে k এর মান কিমান ওলাল 16 ওলাল আকৌ আমি কি কৰিম এইটো সমীকৰণৰ ক্ষেত্ৰত v স্কয়ার - 4ac ইকুয়াল 0 লিখিম ঠিক আছে এইটো সমীকৰণৰ ক্ষেত্ৰত v মান কিমান আছে -8 আছে সো আমি v ঠাইত কি বহাই দিলু -8 স্কয়ার বহাই দিলু -4 আছে 4 বহাই দিলু এর মান কিমান আছে 1 আছে 1 বহাই দিলু k সির মান কিমান আছে k আছে k বহাই দিলু ইকুয়াল কি হ'ব 0 হ'ব আৰু যদি আমি এইটুক যদি স্কয়ার কৰি দিও কিমান আহিব 64 আহিব আৰু এটো কি হ'ব -4 k আহি যাব ঠিক আছে ইকুয়াল কিমান আহিব 0 আহিব আৰু -4 k তো আমি ইয়াতে ৰাখি দিলু 64 যদি আমি ইকুয়ালেৰ হিফালে পঠাই দিও কিমান আহিব -64 আহি যাব দুয়োফালে মাইনাস মাইনাস ক্যান্সেল হ'ব x k ইকুয়াল কিমান হ'ব তেনে হলে 64/4 আহিব এটো যদি আমি কাটি দিও k ইকুয়াল কিমান আহিব তেনে হলে 16 আহিব সো ইয়াৰ পৰা আমি কি গম পালু তেনে হলে v নাম্বার অপশনটো আমাৰ কারেক্ট आंसर হ'ব সো আমি নেক্সট কোশ্চেন লৈ আগবাঢ়ো 32 নাম্বার কোশ্চেনটো দিয়া আছে এটা ভগ্নাংশ আৰু ইয়াৰ প্ৰতিক্ৰমৰ যোগফল 85/18 তেনে হলে ভগ্নাংশটো কি হ'ব সো ইয়াতে আমাক কি কৈছে যে এই চাৰিটা অপশনৰ ইয়াতে আমাক চাৰিটা অপশন দিয়া আছে এ নাম্বার অপশন দিয়া আছে ভি দিয়া আছে সি দিয়া আছে এই চাৰিটা অপশনৰ কোনটো অপশনৰ ভগ্নাংশ আৰু সেই ভগ্নাংশৰ প্ৰতিক্ৰম যদি আমি যোগ কৰিলে ইমান আহিব লাগিব সাপোজ দ্যাট ইয়াতে কি আছে 1 কিমান আছে 2 আছে তেনে হলে এটো এটা ভগ্নাংশ হল আৰু ইয়াৰ প্ৰতিক্ৰমটো তেনে হলে কি হ'ব 2 কি হ'ব 1 হ'ব সো এই দুয়োটা যদি আমি যোগ কৰো কিমান আহিব 2 1 আহি যাব আৰু ইয়াতে কি আহিব 4 আহিব 5 কিমান আহি যাব 2 আহি যাব এটো ইকুয়াল কিমান আহিল তেনে হলে 5/2 আহিল এটো তো 85/8 তো নহল সেই কাৰণে এটো অপশন আমাৰ কারেক্ট आंसर নহব সো আমি ভি নাম্বার অপশনটো যদি চাও তেনে হলে এটো নহব সি নাম্বার অপশনটো কি হ'ব আমাৰ কারেক্ট आंसर হ'ব কেনেকে হয় আমি দেখাই দি আছো সো ইয়াতে ভগ্নাংশটো কি দিছে 2 কিমান দিয়া আছে 9 দিয়া আছে তেনে হলে এটো হল কি ভগ্নাংশ আৰু ইয়াৰ প্ৰতিক্ৰম কি আছে 9 কি হ'ব 2 হ'ব সো এই দুয়োটা যদি আমি যোগ কৰো ইয়াৰ লসাগুটো কিমান হ'ব 18 আহিব 18 ৰ মাজত 9 টো কেইবাৰ যাব দুবাৰ যাব দুবাৰ যদি আমি 4 লগত পূৰণ কৰো সৰি 2 লগত যদি পূৰণ কৰো কিমান আহিব 4 আহিব আৰু প্লাস আছে প্লাস দি দিলো 218 ৰ মাজত কিমান যাব 9 বাৰ যাব আৰু 9 ইনটু কৰিলে কিমান আহে আমাৰ 81 আহি যায় 81 আৰু 4 প্লাস কৰিলে কিমান আহিব 85 আৰু তলত কিমান থাকি গল 18 থাকি গল সো ইয়াৰ পৰা আমি কি গম পালো অপশন নাম্বার আমাৰ সি নাম্বার অপশনটো আমাৰ কারেক্ট হ'ব সো স্টুডেন্ট ভিডিও কেনেকা লাগিল তোমালোকে কমেন্ট কৰিব আৰু যদি তোমালোকৰ এইটো ভিডিওৰ ফুল ভিডিওৰ যদি পিডিএফ তোমালোকৰ লাগে অৰ্থাৎ 4 নাম্বার চেপ্টাৰৰ যিমানখিনি এমসিকিউ কোশ্চেন আছে যদি তোমালোকৰ লাগে তেনে হলে আমাক হোৱাটছআপত মেসেজ কৰিবা আমি তোমালোকক পিডিএফ টো সহকাৰে পঠাই দিম হোৱাটছআপ নাম্বাৰটো আছিল 600039759934 সো এটো হোৱাটছআপত তোমালোকে কন্টাক্ট কৰিবা আমি তোমালোকক এইটো চেপ্টাৰৰ যিমানখিনি এমসিকিউ আছে গোটেইখিনি আমি তোমালোকৰ হোৱাটছআপত পঠাই দিম সো ভিডিওটো আজি ইমানতে সামৰিছো ধন্যবাদৰে ভিডিওটো সামৰিছো